কি খবৰ ৰাইজ আৰু সকলো ভালে আছে বুলি আশা কৰিছোঁ। আৰু আজি হ'ল আপোনাৰ 3 তাৰিখ, যোৱাকালি গ'ল গান্ধী জয়ন্তী, আজি 3 তাৰিখ অক্টোবৰৰ 2021। আৰু যিহেতু দুৰ্গা পূজা আহি আছে আৰু লগতে মই এইটো সপ্তাহত বহুতকেইটা ট্ৰিপ আছে, মানে বহুতকেইটা নহয়, 2টা ট্ৰিপ আছে। এটা যাম মই 6 তাৰিখে চান্দুবিত যাম, নাইট কেম্পিং কৰিম তাতে এক ৰাতি। আৰু 9 তাৰিখে মোৰ এটা 9 বা 10 তাৰিখে মোৰ এটা মানে এটা চেৰাপুঞ্জী ট্ৰিপ আছে। সেইটো এতিয়ালৈকে মানে ফাইনেল হোৱা নাই, কিন্তু হৈও যাব পাৰে নহ'বও পাৰে। তো সেইটো কাৰণে মানে অলপমান প্ৰিপেয়াৰ কৰি আছোঁ দুৰ্গা পূজা বুলিও। আৰু মোৰ ৰুমটো দেখিছে, এই আঁততে এনেকৈ পৰি থাকে আৰু উঠাই থ'বলৈ নমাই থ'বলৈ মানে মন নাযায়, কাৰণে এনেকৈ লটকাই থৈ দিছোঁ আৰু থাকক, যিহেতু অলপ পিছত সোমেই ৰাতি হ'ব। তো এতিয়া মই এটা জেগাত যাব ওলাইছোঁ। এতিয়া ৰাতিয়ে হ'ল, আন্ধাৰেই হ'ল, 6টা বাজি গ'ল। তো আন্ধাৰলৈকে ৰখি আছোঁ। মই যাম এতিয়া চেলুনত, মানে মোৰ দাদাৰ ওচৰৰে কাষৰ দাদা এটা, মনোজ দা, তেখেতৰ নতুন চেলুন এখন খুলিছে, তাতে কাটি আছোঁ বাৰু ইমান দিনে। কিন্তু আজি মই ভাবিছোঁ চুলিকেইডাল অলপ স্পা কৰিম। মানে মোৰ চুলিকেইডাল বহুত মানে ডেমেজ হৈ গৈছে, দেখিছে এইপিনে পূৰা গুচি গৈছে মানে চুলি। হেলমেট পিন্ধোতে মানে চুলি বৰবাদ হৈ গৈছে পূৰা, ধূলি লাগে কিবা লাগে। তো এতিয়া গৈ থাকোঁ তালৈকে, মনোজ দাৰ দোকানলৈকে। আৰু আজি অলপ চুলিকেইডাল ভাল কৰোঁ দিয়ক, কাৰণ কিয় চুলি যত্ন লোৱা নহয়েই। বাইক চলাই থাকোঁ, হেলমেট পিন্ধি থাকোঁ এনি টাইম, আৰু মাথাত কিবা এখন বান্ধো বুলি ভাবোঁ, কিন্তু পাহৰি যোৱা যায়। কি কৰিম আৰু, ডাইৰেক্ট পিন্ধি দিওঁ আৰু পাহৰি যাওঁ। তো সেইটো কাৰণে চুলিকেইডাল মানে পূৰা ড্ৰাই হৈ গৈছে, ড্ৰাই হৈ কিনে মানে হেয়াৰফল হৈ গৈছে মোৰ, আৰু চুলিকেইডাল বেয়া হৈ গৈছে। সেইকাৰণে অলপ ঔষধ চৌষধ মাৰি আনো, কিয়ৰ কৰোঁ অলপ চুলিকেইডাল। ইন এডভান্স হেপী দুৰ্গা পূজা সকলোলৈকে মোৰ ফালৰ পৰা, হেপী দুৰ্গা পূজা। আৰু আছে 10 দিন, 10 দিনো নাই আৰু 9 দিন আছে, আজি 3 তাৰিখ। সকলো এবাৰ ক'ভিড প্ৰট'কল মানি কিনে চলক, যিহেতু সিমানখিনি আমি কষ্ট পাই আহিলোঁ লকডাউন থাকোঁতে। আপোনালোকে চবেই পাইছে কষ্টখিনি, কাৰফিউ। এতিয়া যদি বাই চান্স আকৌ যদি ভগৱান নকৰে আকৌ যদি আৰু এটা ৱেভ আহি যায়, তেন্তে আৰু লকডাউন হৈ যাব, আৰু লকডাউন যাব মন নাই। তো আপোনালোকে নিজে সাৱধানে থাকিব, সাৱধানে থাকি পূজা চাওক, এনজয় কৰক, ফেমিলিৰ লগত, ফ্ৰেণ্ডছৰ লগত, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড কাপল যিমান আছে চব এনজয় কৰিব। আৰু ময়ো কৰিম এনজয়। আৰু এতিয়া গৈ থাকোঁ, ভাগৰ লাগি গ'ল বকি বকি, গৈ থাকোঁ। গৈ কিনে সোনকালে কৰাই আনো আৰু চুলি ট্ৰিটমেণ্টখিনি কৰাই আনো। লেটছ গ'। ফাইনেলি আহি গ'লো এখন ইয়ৰ চেলুন। আৰু এখন চেলুনখন এচি আছে, ৱাইফাই আছে, চব আহিব। আৰম্ভ কৰি দিয়া। অঁ কৰি দিয়ক। আগত চুলিখিনি কাটি দিওঁ, ছাইডটো অলপ চুলি কৰি এইখিনি বঢ়িয়া কৰি স্পাইক ওপৰখিনি কাটিব নেকি? অলপ মিলাই দিম জাষ্ট। অঁ, তাৰপিছত লাইন ওলাই দিম। এটা কথা কৈছোঁ, হেয়াৰ কাটিং চলি আছে মোৰ। আৰু আমাৰ এইফালে সাদ্দাম ভাই এটা ইউটিউব চেনেল আছে, চেনেলটোৰ নাম কৈ দিয়া সাদ্দাম ভাই। ইউআৰ ষ্টাইল। ইয়ৰ ষ্টাইল, চেনেলটোৰ নাম ইয়ৰ ষ্টাইল, মানে দোকানখনৰ নামতে আছে। এতিয়া মানে ভিডিঅ'টো দিয়া নাই, ভিডিঅ' দিয়া আপলোড নাই। কৰা নাই, এনে বাছ খুলি ৰাখছোঁ। মানুহটো যে বেটাই গৈছে, কেমেৰাটো নিজে নিজে বেটাই গৈছে। আৰু সাদ্দাম ভাইটোত চুলি কাটিলে মই আজি কিমান নম্বৰ হ'ল, 3 নম্বৰ পাৰ হ'ল নেকি চুলি কটা। আৰু চুলি কাটিলে এটা ভাল লাগে, পূৰা মন দি কাটে। আৰু এটা যে কাটে মানে বহুত টাইম লগাই দিয়ে। টাইম লগোৱাটো ভাল একচুৱেলি, যিমানে টাইম লগাব সিমানে পাৰফেক্ট হ'ব বস্তুটো। ফাইনেলি আধা ঘণ্টা হৈ গ'ল, আধা ঘণ্টা ৰখিলোঁ, 8:45 হ'ল এতিয়া। আৰু এতিয়া কি কৰিব কৰা? এতিয়াতো উঠাম, তাৰপিছত ৱাছ কৰিম। お前はもう死んでいる。何 হেডফোন লগাওঁ। আমাৰ অ'নাৰ আহি গৈছে, অ'নাৰ। তো ফাইনেলি হৈ গ'ল, হেয়াৰ কাটিং কৰিলোঁ, তাৰপিছত স্পা কৰিলোঁ, গোটেইখিনি কৰিলোঁ। গোটেইখিনি কৰাৰ পিছত হৈ গ'ল ফাইনেলি। তো আমাৰ অ'নাৰ মনোজ দা কামাখ্যাত গৈছিলে আজি, এইফালে যতীন আহি গৈছে।
অ'নাৰ মনোজ দা, ইয়াৰে অ'নাৰ হয় মনোজ দাস, মোৰ দাদা হয় ওচৰতে থাকে। আৰু এজন চাদ্দাম ভাই আমাৰ আজিৰ হিৰো। এইপিনে পাপু, ই এনেও মাতি আছিলে ৰাস্তাত, যোৱাকালি মাতিছিলে নেকি? ফোনত কথা পাতি আছোঁ, ই মোক মাতি আছে, মই মাতিব পৰা নাই, গুচি গ'ল তাৰপিছত। এখন চেলুনখন বেছি দিন হোৱা নাই খোলা, একমাহ হৈছে, আৰু ৰিচেণ্টলি একমাহ হৈছে। আৰু এখন ইয়াতে আৰু এখন কিনিবা বোলে সেইপিনে, আৰু এখন ডাঙৰ এখন আছে, এটা ডাঙৰ ৰুম এটা আছে, তাতে শ্বিফ্ট কৰিব চেলুনখন। এই কাষতে আছে, দুৰ্গা মন্দিৰটো আগত, দুৰ্গা মন্দিৰৰ লেফ্ট ছাইডে আছে চেলুনখন, ইয়ৰ্ছ চেলুন। মই তলত দি দিম গোটেইখিনি ডেছক্ৰিপশ্যন। মনোজদাৰ গোটেইখিনি, মনোজদাৰ কৈ দিয়া অলপ কিবা। আমি নতুনকৈ খুলিছোঁ, ল'ৰাৰ গোটেইখিনি সুবিধাই পাব ইয়াত। স্পা কৰে, হাইলাইট কৰিলে, কাটিং, ষ্ট্ৰেট গোটেইখিনিয়ে কৰোঁ। নতুনকৈ খুলিছোঁ, চাওক আপোনালোকে সঁহাৰি দিব, আশা থাকিল। এইবাৰ কি থৈ দিছে নাই? এইপিনে আছে জ্যোতিৰ্মা, আমাৰ ৰিচ বয়। এইপিনে মনোজ দা আজিকালি ৰিচ বয় হৈ গৈছে। यो सद्दाम भाई, और सद्दाम भाई यूट्यूब चैनल तो सब्सक्राइब करना ना पड़ेगा। हाँ, मेरा तो कीजिएगा ही, प्लस वो भाई का भी कर दीजिएगा। भाई बहुत मेहनत कर रहा है, बहुत घूम रहा है। इनका चैनल मोनेटाइज फटाफट करा दीजिए, थोड़ा लाइक कीजिए, सपोर्ट कीजिए भाई को, सपोर्ट कीजिए, अपना बंदा है। और सद्दाम भाई का वीडियो और- जल्द से जल्द आएगा। और मेरा वीडियो इंशाल्लाह जरूर जल्दी आ जाएगा, ठीक है। प्लस फिलहाल सब्सक्राइब करके रख दीजिएगा। और वीडियो भी जबरदस्त होगा, पूरा स्टाइल के ऊपर, फैशन के ऊपर आएगा वीडियो। हाँ, वीडियो एकदम पूरा हेयर कटिंग से लेकर हेयर केराटिन से लेकर सब स्ट्रेटनिंग कुछ। जितना A to चाहिए Z। एवरीथिंग आएगा। हाँ, A to Z आएगा। और भाई का चैनल को लाइक कर दीजिएगा। यस, शेयर जेंट्सের স্পা করলে 300 আর লেডিসের 1000। জেন্টছে স্পা কৰিলে 300, লেডিছে কৰিলে 1000। আৰু পূজাৰ স্পেচিয়েল অফাৰ আহি আছে, আমাৰ মনোজ দাই ক'ব, এতিয়া কিয় হিচাপ কৰিছে কৈ দিয়া। পূজাৰ একচুৱেলি অফাৰ আহিব বহুতকেইটাই, কম্ব অফাৰবিলাকো থাকিব। চুলিৰ লগত যেনেকৈ ধৰি লওক স্পা কৰিব পাৰে, ফেচিয়েল থাকিব অফাৰত, হেয়াৰ কাট থাকিব, শ্বেভিং থাকিব, তেনে বহুত কিবা কিবি থাকিব। পূজাত আহিব সকলোৱে, এতিয়া যিহেতু নতুনকৈ খুলিছেতো অফাৰ বহুতকেইটা থাকিব, তো আপোনালোকে আহিব। আৰু আমাৰ চাদ্দাম ভাইটো আছে, যিহেতু ক'লে ছোৱালী মানুহৰ 1000 আৰু ল'ৰা মানুহৰ 300 স্পা কৰিলে, তো আহিব। ছোৱালী মানুহৰ বেছি হ'ব, চুলি বেছি থাকে, তো সেইটো কাৰণে বেছি। আৰু অফাৰকেইটাতো লাগি আছে, অফাৰকেইটাৰ ভাল ফাইদা উঠাওক। আমাৰ ৰিচ বয়, হেল্ল', ৰিচ বয় কোৱা কাৰণ আছে, ৰিচ হয় কিন্তু আমাৰ पैसा सबके पास होता है लेकिन दिखाता नहीं, ये पूरा परफेक्ट एकदम। सद्दाम भाई बाय बाय, बाय बाय, ठीक है, আৰু লগ পাম। ठीक है, बाय। আৰু যেতিয়া দুৰ্গা পূজাত যোৱাৰ আগে মই ইয়াতে আহিম, মই হেয়াৰটো মাৰি দিব লাগিব। বনাই টেনশন হ'ব লাগবে, টেনশন ল'ব নালাগে একদম। এইখন আছে ইয়ৰ্ছ চেলুন ফৰ মেন্স এণ্ড কিডছ। তাতে আছে ফোন নম্বৰ মই দি দিম। এইটো নয়নপুৰ জাপুৰটো তিনিআলিটো, এইটো তিনিআলিটো অলপ এইপিনে আহি এইটো দুৰ্গা মন্দিৰটোৰ কাষত মাজতে আছে এখন ইয়ৰ্ছ চেলুন। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। স্পা টু জেন্টস এক ছেকেণ্ড জেন্টসের ৰ'বা। দাম